দাদা আমার বাইরে কোনো মারি পেলালে দাদা राजभोग भाई ओ राजभोग भाई विश्व ओ विश्व राजभोग भाई विश्व और राजभोग भाई मयान बेसि दिन जीयाई नाथाकिम तोहर दुइटाई जीयाई थकाলৈকে যাতে এনেকুৱা কাম নকৰিবি মানুহৰ মনত আঘাত নাপায় আৰু ভাইৰ তাক চাবি মৰম কৰিবি আদৰ কৰিবি আৰু এই বিশ্বক তোৰ লগত চিৰদিন ৰাখিবি আমার ভাগ্য যে লেখা যেতে হবো
ওটা দাদা ওটা ওই যে আইলা দাদা মই অলপ পঢ়ি দিয়া গাখীৰ খাই লোৱা আৰু তুমি ভালদৰে পঢ়িবা হা মই অলপ বাহিৰৰ পৰা আহিছোঁ রাজ ও রাজ ভাইটি ও ভাইটি উঠাচোন ভাল পালা দাদা ক'ত গেল রাজ ও রাজ মই গৈ আছোঁ বিশ্ব তুমি আহিলা আহিলো দিয়া পিছে ৰাজ ওচৰতে একো অসুবিধা দিয়া নাই নাই সি এতিয়া অসুবিধা দিয়া নাই অলপ ভাল পাইছোঁ না দৱাই পাতিবিলাক সময়মতে খুৱাই থাকিবা মই আনি আছোঁ আৰু এইফালে আমাৰ বিদ্যুতৰ লগত এখন মিটিং আছে মানে এতিয়া আহিবহি আমি আৰু বেছি পলম নকৰোঁ নাই মই এইবিলাক কাম কৰিব নোৱাৰোঁ এই নিচাজাতীয় বস্তুটোৰ বাবে কত ল'ৰা ছোৱালী ধ্বংস হৈ আছে মোক এনেকুৱা টকা নালাগে মোৰ ঘৰৰ পৰা ওলাই যা আরে ভাই এবার ভাবিছা চিন্তা করিছা বহুত পয়সা পাবি বড় মালামাল হয়ে যাবি চিন্তা করিছা সময় আছে আরে ভাই বুঝিল বিশ্ব রাজক বুঝাই দে এবার গেট আউট চাই লবি চিন্তা কৰি চাবি আৰু ভাই বুজাই দিবি আরে ভাই তোর করে বহুত দেখিছো ফুট বিদ্যুৎ একবাৰ যাক চাই লৈ নহয় যাক চাই বুলি চাৰফা কৰি যায় ফুট এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে নলবাৰী জিলাৰ জংঘলত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে সেই মৃতদেহটো কাৰ এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই দাদা আমার ভাইটি কোনোবা মারি পেলালে দাদা দাদা না ভাইটি দাদা গাখীৰ দি খাই লোৱা আৰু তুমি ভালদৰে পঢ়িবা হা মই অলপ বাহিৰৰ পৰা আহিছোঁ দাদা ভাইটি सॉरी ब्रदर तेरे को टपकाने का ऑर्डर मिला है
এই মুহূৰ্তত আৰু এটা ব্ৰেকিং নিউজ। নদীৰ পাৰত এজন মানুহৰ মৃতদেহ। কোনে কৰি আছে এই হত্যাকাণ্ড? ভাইটি অ ভাইটি 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 অ ভাইটি ভাইটি এবাৰ মোক দাদা বুলি মাতা ভাইটি এবাৰ মোক দাদা বুলি মাতা ভাইটি ভাইটিক মাৰি পেলালে বিশ্ব তই মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছ মই কৰিছোঁ এই দুনিয়াত লাগে মই থৈ গৈছোঁ টকা মইতো তোক ভালদৰে চাইছিলোঁ ভাই তোৰ সৰু ভাইৰ কোনো মাৰিছিল মই এই বিশ্বই মাৰিছিল আৰু তোৰ ডাঙৰ ভাইটিক কোনে মাৰিছিল তই কিহৰ অভাৱত এনেকুৱা কৰিলি আৰে ভাই এই বিশ্বক লাগে মাথো পইচা গম পাইছ মই নিজৰ ভাইৰ দৰে ভাবিছিলোঁ ভাই আৰে ভাই মোৰ গোলামৰ নিচিনা জীয়াই থাকিবলৈ ইচ্ছা নাই মোক লাগে মাথো টকা পইচা সা সম্পত্তি সৰুতে এষাৰ কথা শুনিছিলোঁ মানুহক বোলে বহিবলৈ ঠাই দিলে শুবৰো ঠাই দিব লাগে আৰু অতদিনে মই গাখীৰ খুৱাই সাপ পুহি ৰাখিছোঁ
আৰে ভাই মোক সা সম্পত্তি একো নালাগে মোক মেডিকেলত লৈ ব'লা সেইকাৰণে মানুহে কয় লোভে পাপ পাপে মৃত্যু। কাহিনী এইখিনিতে শেষ হোৱা নাই বিশ্বই সলনি হোৱা কাৰণটো আছিল এই ছোৱালীজনী চাওঁ আহকচোন ইহঁতৰ এণ্ট্ৰি এই ছোৱালীজনীৰ কাৰণে কিয় সলনি হ'ল কি যাদু কৰিলে এই ছোৱালীজনীয়ে ইয়াৰ পাৰ্টটো চাবলৈ ইচ্ছা বা আগ্ৰহ থাকিলে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব এই ভিডিঅ'টোত কিমান ৰাখিছোঁ 500টা লাইক दे उठ थाने उठ इसकी इतना मजा ले मेरे भाई को मार डाला चोर दो मुझे चोर दो मुझे घर जाने दो मूल्य मूल्य চকুটো অলপ উঠি দিবি হাই নামিবি অংকে অকল দাদা বউ উন্নতি হ্যাঁ তাত পাই দেখে দেবি দে दादा রা রা আস্তে স্ট্যান্ড খুর থন্ডা সাহসী কর আর মারিবা পারবি আন গজামাত থর